বিশ্বৰ কোটি কোটি ইছলাম ধৰ্মাৱলম্বী লোকলৈ ডাঙৰ খবৰ মহান আল্লাহৰ ওচৰত কোটি কোটি ইছলাম ধৰ্মীয় লোক এক লগ হৈ সমবেত হৈ প্ৰাৰ্থনা কৰিব। নমস্কাৰ, আপুনি চাই আছে টাইমছ গল্পাৰ। এই মুহূৰ্তত টাইমছ গল্পাৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছো আৰু লৈ আহিছো এটা ডাঙৰ খবৰ, ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে এটা অতি ভাল খবৰ। গতিকে আপুনি যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে প্ৰতিগৰাকী ইছলাম ধৰ্মীয় লোকসকলে এই গুৰুত্বপূৰ্ণ খবৰটো লাভ কৰিব পাৰে। আমি জনাই আছো বিশ্বৰ কোটি কোটি ইছলাম ধৰ্মাৱলম্বী লোকলৈ ডাঙৰ খবৰ, কিন্তু মহান আল্লাহৰ ওচৰত কোটি কোটি ইছলাম ধৰ্মীয় লোকে সমবেত হব আৰু ইতিমধ্যে ঘোষণা কৰা হৈছে বিশ্ব ইস্তেমাৰ তাৰিখ আৰু সময়সূচী কেতিয়াৰ পৰা আৰম্ভ হব, বিশ্ব ইস্তেমা আৰু কত আৰম্ভ হব, কত অনুষ্ঠিত হব বিশ্ব ইস্তেমাৰ, আৰু দুটা পৰ্যায়ত বিশ্ব ইস্তেমা আৰম্ভ হব ইতিমধ্যে ঘোষণা কৰিছে তাৰিখ আৰু সময়সূচী। এই মুহূৰ্তত আমি আপোনালোকক জনাবলৈ চেষ্টা কৰি আছো। পুনৰবাৰ কৈছো যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে ইছলাম ধৰ্মী প্ৰতিগৰাকী ইছলাম ধৰ্মী লোকসকলে এই গুৰুত্বপূৰ্ণ খবৰটো লাভ কৰিব পাৰে। ইছলাম ধৰ্মাৱলম্বী লোকসকলে কিদৰে পৰম সৃষ্টিকৰ্তাৰ সান্নিধ্য লাভ কৰিব পাৰিব তাৰে পথ দেখুৱাবলৈ বিশ্বৰ বিভিন্ন প্ৰান্তত সময়ে সময়ে ইস্তেমা অনুষ্ঠিত কৰি আহিছে। আৰু বিশ্ব ইস্তেমা যিটো বিশ্বৰ ভিতৰত আটাইতকৈ ডাঙৰ ইস্তেমা অনুষ্ঠিত হয় আৰু সেই ইস্তেমাৰ তাৰিখ আৰু সময়সূচী ইতিমধ্যে ঘোষণা কৰিছে। ইস্তেমাত ধৰ্মগুৰুসকলে পৰম কৰুণাময় আল্লাহৰ বাণীসমূহ বিশ্বত শান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত ল'বলগীয়া পন্থাসমূহ সৃষ্টিকৰ্তাৰ সান্নিধ্য লাভ কিদৰে সম্ভৱ ইত্যাদি বিষয়ৰ ওপৰত আলোকপাত কৰি নিজৰ বক্তব্য আগবঢ়ায়। এই বক্তব্যৰ পৰা জ্ঞান লাভ কৰিবলৈ বক্তব্যৰ ৰাইজৰ লানি নিচিগা সদবাই এবাৰ ইস্তেমাৰ স্থান হৈছে বাংলাদেশৰ টুংগী তুৰাগ নদীৰ পাৰত। ইস্তেমাত ধৰ্মগুৰুসকলে পৰম কৰুণাময় আল্লাহৰ বাণীসমূহ বিশ্ব শান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত ল'বলগীয়া পন্থাসমূহ সৃষ্টিকৰ্তাৰ সান্নিধ্য লাভ কিদৰে সম্ভৱ ইত্যাদি বিষয়ৰ ওপৰত আলোকপাত কৰি নিজৰ বক্তব্য আগবঢ়ায়। এবাৰ বক্তব্যৰ পৰা জ্ঞান আহৰণ কৰিবলৈ বা লাভ কৰিবলৈ বক্তব্যৰ ৰাইজৰ লানি নিচিগা সদবাই যোৱা কিছু বছৰৰ পৰা তাবলিগ জামাতৰ বিশ্ব ইস্তেমা দুটা পৰ্বত অনুষ্ঠিত হৈ আহিছে। 2025 চনৰ জানুৱাৰী ফেব্ৰুৱাৰী মাহত ইয়াৰ ব্যতিক্ৰম নহব। তাবলিগ জামাতৰ দুটা পক্ষৰ বিশ্ব ইস্তেমা 2025 চনত দুটা পৰ্বত অনুষ্ঠিত হব। ইস্তেমাৰ প্ৰথম পৰ্ব 2025 চনৰ 31 জানুৱাৰীৰ পৰা 2 ফেব্ৰুৱাৰী আৰু দ্বিতীয় পৰ্ব 7 ফেব্ৰুৱাৰীৰ পৰা 9 ফেব্ৰুৱাৰী পৰ্যন্ত বাংলাদেশৰ টুংগীৰ তুৰাগ নদীৰ পাৰত অনুষ্ঠিত হব। ইস্তেমা তাৰিখ নিৰ্ধাৰণৰ পিছতেই সচিবালয়ত তাবলিগ জামাতৰ দুটা পক্ষক আলোচনা কৰাৰ বাবে আমন্ত্ৰণ জনোৱা হৈছিল, আৰু কিন্তু মৌলানা সাদ পন্থীহঁতে মাত্ৰ সভাত উপস্থিত হৈছিল। আৰু যেহেতু এটা ডাঙৰ খবৰ বিশেষকৈ ইছলাম ধৰ্মী লোকসকলৰ বাবে, কিন্তু ইতিমধ্যে ঘোষণা কৰা হৈছে বিশ্ব ইস্তেমাৰ তাৰিখ আৰু সময়সূচী আৰু দুটা পৰ্বত বিশ্ব ইস্তেমা অনুষ্ঠিত হব। আৰু প্ৰথম পৰ্ব হৈছে 31 জানুৱাৰীৰ পৰা 2 ফেব্ৰুৱাৰীলৈকে আৰু দ্বিতীয় পৰ্ব হৈছে 7 ফেব্ৰুৱাৰীৰ পৰা 9 ফেব্ৰুৱাৰীলৈকে। আৰু বাংলাদেশৰ টুংগীৰ তুৰাগ নদীৰ পাৰত অনুষ্ঠিত হব এই বিশ্ব ইস্তেমা। বৈঠকৰ সময়ত ইস্তেমাৰ তাৰিখ নিৰ্ধাৰণৰ উপৰিও আইন শৃংখলা, বিদেশী ভিজা প্ৰদান আদি একাধিক বিষয়ৰ ওপৰত আলোচনা কৰা হয়। আমি জনাই আছো যিহেতু বিশ্বৰ কোটি কোটি মুছলমান লোকে একত্ৰিত হব আৰু একত্ৰিত হৈ মহান আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিব, যিটো বিশ্ব ইস্তেমা দুটা পৰ্বত অনুষ্ঠিত হব এইবাৰ। আৰু বাংলাদেশৰ টুংগীৰ তুৰাগ নদীৰ পাৰত এইবাৰ অনুষ্ঠিত হব বিশ্ব ইস্তেমা। পৰৱৰ্তী সময়ত আমি আপোনালোকক প্ৰতিটো আপডেট সময়ে সময়ে আপোনালোকক আগবঢ়াই থাকিম। ধন্যবাদ।